Subscribe now and press the bell icon. Never miss an update. হেল্ল' বন্ধুসকল মই আলমৰ আপোনালোকে চাই আছে এছ এ লাইভ চেনেল তো বন্ধুসকল আজি কথা পাতিম আপোনালোকৰ সৈতে হোৱাটছআপৰ বিষয়ে বন্ধুসকল হোৱাটছআপ আমি হয়তো সকলোৱে ব্যৱহাৰ কৰোঁ কিন্তু কেতিয়াবা ভাবোঁনে যে আমাৰ কেতিয়াবা এনেকুৱা ফ্ৰেণ্ড আছে যে ব্লক মাৰি থৈ দিয়ে বা ব্লক কৰিছে তো কেনেকৈ জানিম যে আমাক ব্লক কৰিছে বা কেনেকৈ কনফাৰ্ম হ'ম যে তেখেত মোক ব্লক কৰিছে তো কি কৰিব আপোনালোকে দুটা পদ্ধতিৰে আপোনাক ব্লক কৰিছে নাই নাই এইটো চাব পাৰিব তো বন্ধুসকল আমিতো এটা জানোৱে যে যিজনে মোক ব্লক কৰিব সেইজনৰ ডিপি নাহে তো বন্ধুসকল এনেওতো হ'ব পাৰে সেইজনে মোক ব্লক কৰা নাই কিন্তু তেওঁৰ ডিপিটোৱে ৰিমুভ কৰি থৈ দিছে তো এনেকুৱাতো হ'ব পাৰে তো কিন্তু কেনেকৈ আপুনি চাব আপোনাক দেখুৱাই দিছোঁ যিজনে আপোনাক ব্লক কৰিছে সেইজনৰ প্ৰফাইলটো অন কৰিব সেইজনৰ হোৱাটছআপটো অপেন কৰিব অপেন কৰাৰ পিছত প্ৰফাইলৰ সাইডত যি এটা থাকিব লাষ্ট সিন বুলি এটা অপশন আহিব যদি লাষ্ট সিন বুলি অপশনটো নাহে তো আপুনি কনফাৰ্ম যে আপোনাক ব্লক কৰিছে বা আৰু এটা পদ্ধতিৰে আপুনি চাব পাৰিব কি কৰিব আপুনি এটা জাস্ট গ্ৰুপ খুলি ল'ব আপোনাক দেখুৱাইছোঁ তো আপোনাক যিজনে ব্লক মাৰিছে তেখেতক এড কৰিব মই দেখুৱাই আছোঁ মোক MLD ফ্ৰেণ্ড এইজনে মোক ব্লক কৰি থৈ দিছে তো এইটোত আপুনি এড কৰিব তো এড কৰাৰ পিছত এটি কি দেখুৱাব আপোনালোকক গ্ৰুপটোৰ এটা নাম দিব যিকোনো এটা নাম দিব মই সাপোজ ABC এইটো নাম দিছোঁ তো বন্ধুসকল এটা এড কৰিব এড কৰাত এতিয়া কি দেখাইছে কুড নট এড তো ইয়াতে চাব আপোনাৰ কোনো ধৰণৰ কণ্টেক্ট নাই যাক এড কৰিছে আপুনি হি এড হোৱা নাই ডাইৰেক্ট দেখুৱাইছে কুড নট এড বুলি তো আপুনি নিশ্চিত যে আপোনাক ব্লক কৰিছে তো বন্ধুসকল এনেকৈ চাব পাৰিব আপোনাক যিজনে ব্লক কৰিছে তো ঠিক আছে বন্ধুসকল আজিৰ ভিডিঅ' এইখিনি যদি ভাল লাগিছে এটা লাইক কৰিব আৰু যিসকল মোৰ চেনেলটোত নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব